guys. ভালে আছে দলংখন। Hello guys, welcome to my new another vlog. তো আপোনালোকক মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ গা খুবেই বেয়া, জ্বৰ হৈ আছে। তথাপি আপোনালোকক আজি মই গোৱালপাৰাত অৱস্থিত আগিয়াত চামাগুৰি গাঁৱৰ উৰপুত বিলখন আপোনালোকক দেখাম বুলি এবাৰ আহিলোঁ। তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে, অলপ দীঘলীয়া হ'ব ভিডিঅ'টো কাৰণ আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো দেখাম মই। চামাগুৰি গাঁওখন ইমানেই পৰিষ্কাৰ গাইজ, আপোনালোকে এবাৰ আহি চাব। তো আমি ফাইনেলি এয়াৰপোৰ্ট বিলৰ কাষ আহি পালোঁ। তো আমি ইয়াতে গাড়ীখন এতিয়া পাৰ্কিং কৰি থ'ম। পাৰ্কিং কৰাৰ পিছত আমি তো গাইজ গাড়ীখন মানে ইয়াতে থৈ দিলোঁ পাৰ্কিং কৰি। তো এতিয়া আমি পাৰ্কিং কৰা হৈ গ'ল। তো আমি বিলৰ পাৰলৈকে যাম এতিয়া। এয়া দেখিছে আপোনালোকে, খুব ধুনীয়া লোকেশ্যন হয় এইটো। তো গাইজ মানে এইবিলাক যে সৰু সৰু ঘৰবিলাক দেখিছে সেইবিলাক হৈছে টিকেট কাউণ্টাৰ। তো এইফালে তাৰ ৰাইট চাইডে ভিউ পইণ্ট আছে আৰু লেফ্ট চাইডেও আছে ভিউ পইণ্ট। তো আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ মই, স্কিপ নকৰাকৈ চাই থাকিব। তো আমাৰ হিৰেণ ভাই মানে আগত আহি কিনে ভিডিঅ' শ্বুট লৈ আছে। তো এইফালে গ'লে আপোনালোকে 10 টকাকৈ দিব লাগিব পাৰ মেম্বাৰ। তো ভাইটি সোধ-পোছ কৰি আছে। তো ইয়াতে লিখাই আছে অলৰেডি। ভিউ চাওক গাইজ, ভিউ খুব ধুনীয়া। তো এইফালে দেখাই দিছোঁ এবাৰ আপোনালোকক। তো আমি এইফালে নাযাওঁ, তো আমি বিলৰ মাজত যাম। আপোনালোকক দেখাই আছোঁ ক'ত গৈ আছোঁ, তো চাই থাকিব। তো গাইজ আমি মানে এতিয়া টিকেট কাউণ্টাৰৰ কাষত আহিলোঁ। এতিয়া টিকেটটো ল'ম ইয়াতে। তো আমি নাৱত উঠি কিনে মানে এয়াৰপোৰ্ট বিলৰ মাজত যাম। তো তাতে গ'লে মানে আপোনালোকক সুন্দৰভাৱে ভিউটো দেখাব পাৰিম, তাৰ কাৰণে টিকেটটো লৈ আছোঁ। তো ইয়াতে মানে পাৰ মেম্বাৰ 50 টকাকৈ ল'লে। আমি 3জন আহিছিলোঁ, মৃন্ময়, মই, হিৰেণ। তো আমাৰ টিকেট কটা হৈ গ'ল। তো টিকেট কাউণ্টাৰৰ কাষতে খুব ধুনীয়াকৈ জলকীয়া দুটামান মানে পকি আছে ৰঙাকৈ। এয়া হৈছে এয়াৰপোৰ্ট বিল গাইজ, খুব ধুনীয়া লোকেশ্যন হয়, গোৱালপাৰাত অৱস্থিত। আগিয়াই দি সোমাব লাগে, ৰাস্তাটো আপোনালোকক দেখাই দিম মই সম্পূৰ্ণ। যেতিয়া আপোনালোকে বিলৰ পাৰত আহিব এনেকুৱা ধৰণৰ এটা ভিউ দেখা পাব, খুব ধুনীয়া ভিউ। এতিয়া আমি এয়াৰপোৰ্ট বিলত নাৱত উঠি আছোঁ গাইজ। তো আমি নাৱত উঠি কিনে মানে মাজলৈকে যাম। তো এই এটা চাংঘৰ, খুব ধুনীয়া ভিউ বিলৰ মাজত। তো আপোনালোকে মই যে প্ৰথম দেখাইছিলোঁ সেইফালে দি আহিলে এইটো ঘৰত আহিব পাৰিব আপোনালোকে, সেইখন দলংখন দি অহা দলঙেদি। আৰু আমি এতিয়া মাজলৈকে গৈ আছোঁ। চ' গাইজ এয়াই হৈছে এয়াৰপোৰ্ট বিল, খুব ধুনীয়া ভিউ। আপোনালোকক এইবাৰ বিলখন গোটেইখিনি দেখাই দি আছোঁ মই। তো আপোনালোকে ধৈৰ্য সহকাৰে চাব মোৰ ভিডিঅ'টো। চ' গাইজ আমি এতিয়া আছোঁ বিলৰ মাজত। তো দাদাই মানে আমাক খুব কষ্টকৈ দেখালে বিলখন। বহুত ধন্যবাদ যাচিছোঁ দাদালৈ। তো আমি এতিয়া গৈ আছোঁ এই চাংঘৰৰ মাজলৈকে। তো আপোনালোক তাতে গৈ দেখাই আছোঁ লোকেশ্যনটো কেনেকুৱা হয়, তাৰ পৰা সেইকাৰণে গৈ আছোঁ। ফুলে ন? কিমান টাইমত ফুলেটো? ৰাতি 6টা-7টাৰ পৰা হ'ব। কিমান টাইমত লাগি? 10টামান লাগি। ঠাণ্ডা দিনত 5টা-1টা লাগি খানা। আমি মানে ভেট ফুল চাম বুলি আহিছিলোঁ, কিন্তু আমাৰ টাইমিংটো অলপমান লেট হৈ গ'ল। এতিয়া প্ৰায় 1টা বাজিলে। তো ৰাতিপুৱা 6টাৰ পৰা মোটামুটি 10:30মানলৈকে আপোনালোকে যদি ইয়াতে আহে এয়াৰপোৰ্ট বিলত, তেতিয়াহ'লে খুব ধুনীয়াকৈ ফুলবিলাক ফুলা দেখা পাব গাইজ। আৰু এইফালে কলো খাব পাৰিব, এনেকুৱা কল পায় ইয়াতে, কল ভাজি পায়।
এক পেকেটত 50 কিমান লৈছে 50 টকা এক পেকেটত 50 টকা লৈছে এইগুলো সাফা করছিল সাফা করার পয়সায় 29 লাখ না কিমান আছে হেমন্ত বিশ্ব শৰ্মা কিবা কয় এগুলো শৰ্মা ফানটো দিছে না এইটো চাফা কৰিব না এতিয়া এটা কৰিব চাফা মানে দেখা পাব লাগিব চাফা নহ'লেও ভাল দেখে এইটো ন থাকিলেও এনেকৈ তো গাইজ এই মানে উৰপদ বিলত এই মাহতে মানে আমাৰ CM আহিব তো তাৰ কাৰণে এই বিলখন চাফা কৰাৰ কাৰণে 39 লাখ মানে চাফা কৰাৰ নামত ফাণ্ড দিছে তো এই বিলখন মানে চাফা কৰিলে খুব ধুনীয়া মানে লাগিব আৰু Falling stars, but still I see you. Sweet escape, a lovely start, but letting go's the hardest part. Swimming in this deep, deep blue. Falling stars, but still I see you. Sweet escape, a lovely start, but letting go's the hardest part. তো গাইছ মানে বিলৰ মাজত আছোঁ উৰপদ বিলৰ মাজত এতিয়া তো মই অলপ ষ্টেণ্ডটো অলপ আগুৱাই লওঁ তো পানী আছে মানে অলপ ইয়াতে পানী আছে মানে অলপ তো পানীৰ মাজেদি যাব লাগিব এতিয়া এনেকৈ খোজকাঢ়ি এই পানী দেখিছেনে আপোনালোকে বিলৰ মাজত গৈ আছোঁ এতিয়া মই উৰপদ বিলৰ মাজত গাইছ বাঁহৰ ব্ৰিজ এখন ধুনীয়া এই ৰাউণ্ড এটা দেখাই দিয়া কি ধুনীয়া এইটাতো মানুহ আছে এইফালে ৰাস্তা আছে সেইফালেও ভাল আমি এইফালে ও কি দিছাইডাল তার মারি আৰু বাঢ়ি লৈ আহিছোঁ মই আজি দে আমাক দি না দে কৈ থাক আমি আছো না আছো আছা কিয় নহ'ব আমি আছো উঠি আহা কি ধুনীয়া দেখাও পিও মস্তি কৰো মাছ চাবা ভাল পাব এতে মই আৰু মাছ লাভাৰ না মাছ চাবাতো ভাল মই টানিব লাগিব নেকি নালাগে নালাগে হেৰি চাব লাগিব লাইট চাব লাগিব মোবাইলটো পৰি নেগেলে হ'ল গাইছ পৰি গ'লে আৰু গেল আৰু আক্কা আহিলে বিৰাট বেয়া তো মই ওপৰৰ পৰা নামি আহিলোঁ গাইছ তো একদম মানে ফুৰিব খুজিছিলোঁ ভৰি জিকি গ'ল পানী বিলত পৰি যাব খুজিছিলোঁ খুব ধুনীয়া ভিউ তো একদম বাহিৰখনৰ মানে পুৰাণ হৈছে
ভাঙো কৰে তো ইয়াৰ চব মেৰামতি হ'ব এতিয়াতো অফ ছিজনৰ সময় হয় সেইবাবে এইবিলাক মেৰামতিৰ কাম কৰা নাই হ'লেও ভালে আছে দলংখন তো আমি বীৰেণ ভাই আৰু মই দুইজনে আজি আহিছোঁ উৰপদ বিলত খুব ধুনীয়া লোকেশ্যনত তো আপোনালোকে এই চাংঘৰৰ পৰা নমোতে অলপ সাৱধানকৈ নমিব একদম মানে এইবিলাক ডাইৰেক্ট হেৰি হয় চাংঘৰত অভ্যাস নাথাকিলে থাকিব নিদিবা এই মই দিহে পোৱা নাই আৰু নমবা পাৰিম না মই একলা আহিলোচোন নাওখান ধৰ নাওখান ধৰ নামিয়া নামিয়া ভয় লাগি গ'ল গাইছ কি কবি আৰু ডাষ্টবিন ইউজ নকৰে নেকি ইয়াতে কাইবা পেলাই গ'ল ডাষ্টবিনত পেলাব লাগে ডাষ্টবিনত নেপেলাই অঁ ডাষ্টবিনৰ গাল না নাঙা ডাইৰেক্ট পেলাই যায় ৰ চামাগুৰি উৰপদ বিলৰ পৰা যাব ওলালোঁ তো ইয়াতে আহিছিলোঁ আমি মাজৰ ভিউ পইণ্টত গাইছ মই ইয়াতে উঠি বেছি ভাল পাওঁ ন এই আমাৰ হিৰেণ ভাইয়ে পূৰা ষ্টিক লৈ আহিছে আজি হেৰিটো দিছে দেই কিটো এই টাইমিংটো দিয়ক তাৰ ইয়াত নহয় নেকি ইয়াত